নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আপোনালোকৰ বাবে লৈছোঁ আজি এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো আপোনালোকে মোৰ হাতত দেখিছে এইটো মোবাইল, তো এইটো মোবাইল আপোনালোকে ভালদৰে জানে। তো মই এই মোবাইলটো বনাইছিলোঁ স্পেচিয়েলি জুবিন গাৰ্গ এডিশ্যন। তো এই মোবাইলটোত যিখন মানে ডিছপ্লে, তো ডিছপ্লেখন মানে বহুতেই মানে ভাল আছিল, হেভি আছিল, কিন্তু এতিয়া বৰ্তমান আপোনালোকে দেখিছে ডিছপ্লে অৱস্থা কেনেকুৱা হৈ গৈছে। তো চাওক ডিছপ্লেখনৰ অৱস্থা। তো এতিয়াও মানে মোবাইলটো মানে চলি আছে, মোবাইলটোৰ ভিতৰৰ গোটেইখিনি মানে ৱৰ্কিং কণ্ডিশ্যনত আছে বস্তুখিনি। মই কেনেকৈ গম পাইছোঁ মই আপোনালোকক দেখাই আছোঁ। ইয়াৰ যিটো মানে ফ্লেছ লাইট, তো এইটো মানে অন হৈ যায় মাজে মাজে। তো ৰ'ব মই দেখাই আছোঁ আপোনালোকক। তো এতিয়া অন হোৱা নাই, মানে মাজে মাজে কেতিয়াবা অন হৈ আহে। তো মই দেখাই আছোঁ আপোনালোকক। তো এতিয়া তেনেকৈ অন হোৱা নাই, তো সেইটো বাদ দিয়ক। তো এইফালে চাওক, মানে এই ডিছপ্লেখন যে, তো ডিছপ্লেখন ইয়াৰ পৰা মানে গোটেইখন মানে খুলি গৈছে আৰু গোটেইখন মানে ইয়াত দেখিছে আপোনালোকে মোবাইলটোৰ পৰা মানে গোটেইখন মানে খুলি গৈছে। আৰু এইখন ডিছপ্লে অলপ মানে দামী ডিছপ্লে হয়, তো এইখনৰ মানে খৰচটোও বেছি আহিব। এইখন যদি এতিয়া মই লগাবলৈ যাওঁ, তো এইখন এতিয়া মই লগাবই লাগিব, কিন্তু ডিছপ্লেখন চাব পাৰে ক'তো মানে এটা স্ক্ৰেচো নাই, মানে একো হোৱা নাই। মই বহুত মানে জোৰত মানে মই এইটো মানে এনেকৈ দলিয়াই দিছিলোঁ মোবাইলটো কালি খঙতে। তো সেইবাবে মই ভাবিছোঁ গোটেই ডিছপ্লেখন মানে ভাগি যাব বা ফাটি যাব। তো ইয়াত মানে ক'তো মানে ফটাও নাই, চাওক কোনো স্ক্ৰেচো নাই ক'তো। তো গোটেই ডিছপ্লেখন আপোনালোকে চাব পাৰে ক'তো মানে স্ক্ৰেচ এটাও নাই, চাওক। তো ডিছপ্লেখন মানে বহুতেই হেভি আছিল আৰু ইয়াত যিখন টেম্পাৰ গ্লাছ লাগি আছিল, তো সেইখনৰো মানে একো হোৱা নাই। তো মানে একদম মানে ব্ৰেণ্ড নিউ দেখিব, মানুহে যেতিয়া দেখিব কণ্ডিশ্যনটো পূৰা মানে ৱৰ্কিং কণ্ডিশ্যনত থকাৰ দৰে লাগিব। কিন্তু আপোনালোকে যেতিয়া চাব এই ডিছপ্লেখন চাওক, একেবাৰে মানে অৱস্থা বেয়া। আৰু এতিয়া মই যদি অন কৰিব খোজোঁ, তো অন নহ'ব, কিন্তু মোবাইলটো এনেই অন আছে। যেতিয়া মই এনেকৈ মানে প্ৰেছ কৰি ৰাখিম, তো তেতিয়া মানে এই মোবাইলটো মানে ভাইব্ৰেট কৰি উঠে, তেতিয়া মই গম পাওঁ যে এইটো মানে ৱৰ্কিং কণ্ডিশ্যনত আছে। এনেই ভিতৰৰ বস্তুখিনি বেয়া নহয় তেনেকৈ, মানে পৰিলে বা কিবা হ'লে ডিছপ্লেখন যায় সদায়। তো মোৰ এতিয়া ডিছপ্লেখন ফটা নাই, কিন্তু ইয়াত মানে যিটো মানে পাৱাৰ বা স্ক্ৰীণখন মানে অন হোৱা নাই। তো মই গম পাইছোঁ গোটেই মানে কণ্ডিশ্যনটোৱে বেয়া হৈ গ'ল, গোটেই চিষ্টেমটোৱে মানে বেয়া হৈ গ'ল। আৰু ইয়াত মানে এটা চিষ্টেম আছে, তো আপোনালোকে চাব পাৰে। ইয়াত মানে এটা মানে ইয়াতে দেখিছে আপোনালোকে, মই ভালদৰে ফ'কাছ কৰি দিছোঁ, এটা কেমেৰাৰ দৰে কিবা এটা দেখিছে আপোনালোকে। তো এইটো আপোনালোকে এটা চেঞ্চাৰ দেখিছে ইয়াত কেমেৰাৰ দৰে। তো এইটোৱে হৈছে মানে মেইন চেঞ্চাৰটো, এইটো আপোনালোকে চাই লওক। তো এই চেঞ্চাৰটোৰ সহায়ত মানে আমাৰ যিটো মানে ফিংগাৰপ্ৰিণ্ট, যিটো মানে আমাৰ মানে ফিংগাৰপ্ৰিণ্ট স্কেনাৰে কাম কৰে, ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট বুলি যে কয় ভিভ' মোবাইলবিলাকত, বা যিকোনো স্পেচিয়েল চেমচাং হওক বা বেলেগ বেলেগ কোম্পানী যিবিলাক মানে স্পেচিয়েল মোবাইল ফোনত মানে ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট আহে। তো আপোনালোকে জানে সেই ডিছপ্লেখনৰ মানে খৰচটো বহুতেই আহে, মানে খৰচটো বহুত হয় মানে যেতিয়া ডিছপ্লেখন বেয়া হৈ যায়। তো আপোনালোকৰ কমচে কম মানে এই মোবাইলটো যদি মই ঠিক কৰিব যাওঁ, এইটো মানে তেনেকুৱা সিমান দামী মানে কোৱালিটিৰ নহয়। তো তথাপিও যদি কম দামীৰ ভিতৰত যদি মই ডিছপ্লে এখন লগাব যাওঁ ইয়াত, তো এতিয়া ইয়াত ডিছপ্লে এখন যদি লগাব যাওঁ, এতিয়া মোৰ খৰচ আহিব আপ টু 3,500 ৰুপিজমান ইয়াত খৰচ আহিব। মই ৰাতি অলপ ৰিচাৰ্জ কৰিলোঁ, চালোঁ, তো ডিছপ্লে এইখন যদি লগাব যাওঁ মই 3,500 ৰুপিজমান এতিয়া মোক লাগিব, মানে অৰিজিনেল। তথাপিও মই মানে নাপাম, অৰিজিনেল ডিছপ্লেটো পোৱাটো এতিয়া মানে সম্ভৱ নহয়। তো ইম্পচিবল হ'লেও মানে কি কৰোঁ, মই এইখন ডিছপ্লে মানে চলিবৰ বাবে লগাই লওঁ, তেনেকুৱা এখন কম দামী বা চলিবৰ কাৰণে যেনে তেনে এখন লগাই লওঁ মই। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখালোঁ বহুতখিনি বস্তু। তো মানে কি দেখালোঁ, মানে মোবাইলটো দেখালোঁ আৰু। তো এইটো মোবাইল মই বহুত ভাল পাইছিলোঁ, কিন্তু এতিয়াও মোবাইলটো চাওক আপোনালোকে পূৰা মানে দেখাত মানে ভাল হৈ আছে। তো দেখাত মানে গোটেই ডিছপ্লেখনেই মানে জিলিকি আছে, তো আপোনালোকে চাব পাৰে। তো এতিয়াও মানে কোনো নকয় যে ডিছপ্লেখন বেয়া আছে। যদি এনেকৈ মানে ফিক্স কৰি যদি থৈ দিওঁ, এতিয়াও মানুহে নকয় যে মোৰ ডিছপ্লেখন মানে বেয়া হৈছে। তো আজিৰ ভিডিঅ'টো ইমানে আছিল, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানে আছিল, নেক্সট ভিডিঅ'ত মই এই মোবাইলটো ৰিপেয়াৰ কৰি পেলাই দেখাম। এইটো ভিভ' S1 Pro মডেল হয়। তো মই আপোনালোকক দেখাম ভিভ' 1920 মডেল, আৰু এইটো S1 Pro হয়। এই মোবাইলটো মানে নেমটো হয় S1 Pro। তো Pro চিৰিজৰ আৰু যিটোৰে ৰেকৰ্ড হৈ আছে, তো এই মোবাইলটো মানে Oppo F17 Pro হয়। তো একো নাই, আৰু ইয়াত AI চিষ্টেমবিলাক যি মানে AI চিষ্টেম আছে, তো বহুত মানে আপ লেভেলৰ। তো এই মোবাইলটোতো মানে বহুত AI আছে, তো বহুত মানে চিষ্টেম আছে। তো সেইটো বাদ দিয়ক, মই আজিৰ ভিডিঅ'টোত জাষ্ট দেখালোঁ এই মোবাইলটো কেনেকুৱা অৱস্থা হৈ আছে। তো আপোনালোকে চাব পাৰে, আৰু মই থাম্বনেইল বা টাইটেলত কেনেকৈ মানে ছাজেষ্ট কৰিম কি হৈছে। এতিয়া মই গৈ পেলাই চাব লাগিব মোবাইলটো কি হৈছে। এনেই মোৰ মতেতো ডিছপ্লেখন মানে বাচি থকা নাই, তো এতিয়া মানে ডিছপ্লেখন মই ৰিপেয়াৰ কৰিবই লাগিব। তো চাই লওক, তো এনেকুৱা অৱস্থা হৈ গৈছে ডিছপ্লেখনৰ।
তো নেক্সট ভিডিঅ'ত মই ৰিপেয়াৰ কৰি দেখাম। তো আজিৰ ভিডিঅ'টো ইমানে আছিল। ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।